এই ঘৰখনত ইতিমধ্যে বহুত ঘটনা ঘটি গ'ল, যিবোৰে মোৰ মনটো বৰ আঘাত দিছে। মই শুদ্ধ মনে কেৱল এই ঘৰখনৰ শান্তি আৰু সুখৰ কামনা কৰোঁ। এই ঘৰখন সুখ শান্তিৰে ভৰাই ৰাখিবা প্ৰভু। মানুহজনে যাতে আৰু কেতিয়াও কষ্ট নেপায়। হে ঈশ্বৰ, বৌৰ প্ৰাৰ্থনা স্বীকাৰ কৰিবা। হৰিকাই, ময়ো আপোনাৰ লগতে প্ৰাৰ্থনাত যোগ দিলো। ঘৰখনৰ মংগল হওক। মই জানো তুমি সঁচা অন্তৰেৰে এই ঘৰখনৰ মংগল কামনা কৰি আহিছা। মই কেতিয়াও এইখন ঘৰক বেলেগ বুলি ভবাই নাই। যদি কোনোবাই মোক তেনেকে ভাবিবলৈ বাধ্য কৰায়, মোক বেয়া লাগে। প্ৰিয়া, মই ভাস্কৰ লগত যাওঁ, মোৰ কিবা এটা কাম আছে। কিবা এটা খাই যোৱা। নালাগে খুৰী, মই বাহিৰত খাম। প্ৰিয়া, শুনাচোন। এই ছোৱালীজনীও যে আৰু একেবাৰে নিজৰ যত্ন ল'বলৈ নিশিকিলে। তুমি কথাবোৰ বুজি পোৱা নাই কিয়? মই এনেকৈ থাকিবলৈ অসুবিধা পাইছো, আৰু তুমি যদি নোযোৱা মই অকলে যাব পাৰিম। হ'ব, মই আজি তোমাক ঘৰত গৈ থৈ আহিম। মই কিন্তু ঘৰলৈ উভতি নাহোঁ। এয়া মোৰ শেষ কথা। নাহা মানে? কেতিয়াও নাহা? কেতিয়াও নহয়। তুমি এইবোৰ কি কথা কৈছা কোৱাচোন? এইবোৰ কথা খুৰা খুৰী গম পালে কি বুলি ক'ব? তেওঁলোকক কবা, হয়তো তেওঁলোক নথকা হলে মই এইখন ঘৰলৈ আহিলোহেঁতেন। তুমি এনেকৈ ক'ব পাৰিছা? খুৰা খুৰীয়ে তোমাক কি অপকাৰ কৰিলে? যিজনী মানুহৰ কাৰণে মই আজিও তোমাৰ ওচৰত সম্পূৰ্ণৰূপে পত্নীৰ মৰ্যাদা পোৱা নাই, যিজনী মানুহে মই থকাৰ স্বত্বেও তোমাৰ উপাৰ্জনৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰে, ইয়াতকৈ আৰু বেলেগ অপকাৰ কি কৰিব লাগে? তুমি সঁচাকৈ খুৰা খুৰীক বহুত ভুল বুজি আছা। তেওঁলোক তেনেকুৱা মানুহ নহয়। বহুত মৰম, বহুত আদৰ যত্নৰে আমাক ডাঙৰ দীঘল কৰিছে। তাতো স্বাৰ্থ লুকাই আছে। কি স্বাৰ্থ? তুমি কথাবোৰ একদম নুবুজা, গভীৰকৈ ভাবি নোচোৱা। তেওঁলোকে তোমালোকক কিয় মৰম নকৰিব কোৱা? তোমালোকৰ দায়িত্ব পালন নকৰি তেওঁলোকৰ ওচৰত উপায় আছে কি? তুমি কি বুজাব বিচাৰিছা? বুঢ়া বয়সত তেওঁলোকক চোৱা চিতা কৰিবলৈ তেওঁলোকৰ নিজৰ সতি সন্ততি আছে জানো? কোৱা, আছে জানো? নাই, আমাৰ বাহিৰে তেওঁলোকৰ কোনোৱেই নাই। তেনেহলে তোমাৰ খুৰা খুৰীয়ে নিজৰ সন্তান জন্ম দিব পৰা তেওঁলোকৰ ক্ষমতাও নাই, আৰু নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে সেইকাৰণে তোমালোকক হাতৰ মুঠিত ৰাখিছে। সেইটো কথাও তুমি বুজি পোৱা নাইনে? সেইবাবেই তোমাৰ বিয়া তেওঁলোকৰ পচন্দৰ ছোৱালীৰ লগত পাতিব বিচাৰিছিল, যাতে তোমাক হাতৰ মুঠিত ৰাখিব পাৰে। কিন্তু সেয়াটো নহলেই। এতিয়া কথাবোৰ বুজি পালানে? পালো, কিন্তু মই অলপো বিশ্বাস কৰিব পৰা নাই। বিশ্বাস নকৰিলেও এয়াই সঁচা। মই যেন তোমাক বেয়া পাই আছা? নকলে কেনেকৈ বুজি পাম কিহৰ বাবে মোক ইমান খং কৰি আছে? নিজকে সোধা, মোৰ কিয় খং উঠিব পাৰে? আচ্ছা, লগ নকৰাৰ বাবে? লগ কৰাটো বাদেই দিয়া।
মোক এবাৰ ফোন কৰিবলৈ খবৰ ল'বলৈও তুমি পাহৰি যোৱা। চৰি বাবা, মানে কামত থাকিলে এনেকুৱা হৈ যায়। তুমি মোক জানি বুজি দুখ দিয়া, মই জানো নহয়। কিন্তু তাৰ পিছতো কিয় জানো মই তোমাক এক মুহূৰ্তও পাহৰি থাকিব নোৱাৰো। ঘৰত ফাঁকি দি তুমি মাতিলেই মই লগ কৰিবলৈ গুচি আহোঁ, কিন্তু তুমি ক'ত বুজিবা? এয়াইতো প্ৰেম। কিন্তু মোৰ কিয় এনেকুৱা অনুভৱ হয় মই যেন তোমাক একপক্ষভাৱেহে ভাল পাওঁ, তোমাৰ যেন মোৰ বাবে কোনো ভাল পোৱাই নাই। তেনেকুৱা একো নহয়। মই তোমাক ভাল নাপালে মই তোমাক এনেকৈ লগ কৰিব আহোঁ নেকি? তোমাক মই বুজিবই নোৱাৰো। তথাপিও মই তোমাক বহুত ভাল পাওঁ। খুৰী, কোৱা। নিশিয়ে ঘৰলৈ যাব বিচাৰিছে। কেতিয়া? আজিয়েই। আজিয়ে যাবলৈ বিচাৰিছে? কিয়? সেইদিনা মাত্ৰ আহিছেহে। ইমান প্ৰশ্ন নকৰিবা। তাই যাব বিচাৰিছে, মই গৈ থৈ আহিম। কথাটো কেৱল তোমাক জনালোহে। প্ৰত্যেক মানুহৰ এটা ব্যক্তিগত জীৱন থাকে। সকলো কথাতে আনৰ পাৰ্মিশ্যন লোৱাৰ প্ৰয়োজন নাই নহয়। খুড়ীমা, বৰ ভোক লাগিছে, কিবা খাবলৈ দিয়া নাই। খুড়ীমা, আজি কিন্তু তুমি আমাক সাধু ক'ব লাগিব। কোৱা না, ক'বানে? খুড়ীমা, মই অসমৰ ভিতৰত প্ৰথম স্থানত উত্তীৰ্ণ হৈছো। কি? জনা বুজা হোৱাৰ পৰাই তোমালোক দুইজনে আমাক চম্ভালিছা। প্ৰতিটো সৰু বৰ প্ৰয়োজন পূৰণ কৰিছা। কান্দিলে চকু পানী মুচি দিছা। সেয়ে তোমালোক দুইজনেই মোৰ কাৰণে ভগৱান। আপোনাক বেছিদিন লগেই নাপালো, তাতে আকৌ আজি হঠাৎ এনেদৰে যাবলৈ ওলাল। কি কৰিবা? এইখন ঘৰত উশাহ ল'বলৈ মোৰ কষ্ট হৈছে। নোৱাৰো আৰু এইখন ঘৰত থাকিব। আকৌ উভতি অহাৰ কথা ভাবিছেনে? এতিয়ালৈকে ভবা নাই। তাৰমানে মই আৰু আপোনাক কেতিয়াও লগ নাপাম? কিয় তেনেকৈ কৈছা? তুমি আহিবা আমাৰ ঘৰলৈ, দুইজনী ক'ৰবাত ফুৰিবলৈ যাম। হ'ব বাৰু, মই মানসক কম। দুইটা একেলগে আহিবা। হ'লনে তোমাৰ? ঘৰুৱা কাম কৰিবলৈ মই চাকৰ নহয়। মোৰ স্বামীৰ উপাৰ্জন আপোনালোকে গ্ৰহণ কৰিব
আৰু মোৰ হতুৱাই ঘৰুৱা কামো কৰাব। সেয়া কেনেকুৱা কথা? সেইদিনা মাত্ৰ আহিছে। ইমান প্ৰশ্ন নকৰিবা। তাই যাব বিচাৰিছে, মই গৈ থৈ আহিম। কথাটো কেৱল তোমাক জনালোহে। প্ৰত্যেক মানুহৰ এটা ব্যক্তিগত জীৱন থাকে। সকলো কথাতে আনৰ পাৰ্মিশ্যন লোৱাৰ প্ৰয়োজন নাই নহয়। বোৱাৰীৰ লগতে প্ৰীতমৰো কথাৰ সুৰ সলনি হ'ল। সি মোক কিহত ইমান বেয়া পালে? আজিৰ এই আঘাত মই সহ্য কৰিব পৰা নাই। বৰ কষ্ট পাইছো। ব'লা তেতিয়াহ'লে। আপোনালোকৰ যাবৰ হ'লে যাওঁৱেই যেতিয়া সময়ত ওলাওঁ। এইখন ঘৰত অহাৰে পৰা মোৰ মনৰ এটা দুটা কথা বাইদেউৰ লগতে পাতিছিল। আজি আপোনালোকৰ যাবৰ হ'ল। মই আকৌ দিনটো অকলশৰীয়া হৈ পৰিম। চিন্তা নকৰিবা, তোমাৰ যেতিয়াই মন যায় তেতিয়াই মোক লগ কৰিবলৈ আহিব পাৰিবা। পাৰিলে যাবৰ সময়ত এবাৰ খুৰীক মাত লগাবা। মাত লগোৱাটো মই প্ৰয়োজন বুলি নাভাবো। তোমালোক যাবলৈ ওলালা? কি কৰি আছা? আহা। আমাৰ ওচৰত আৰু বেলেগ একো ৰাস্তাই নাছিল। মই যি কৰিছো সেয়া ভুল। মোক বিশ্বাস কৰা। মই উপায় দিম।